Hello everyone, welcome to another mini vlog. ৰাতিপুৱাৰ কামবনখিনি কৰি মেলি আজৰি হৈ আহিছো পাকঘৰলৈ। আসলতে ৰাতিপুৱাৰ মানে ব্ৰেকফাষ্ট বুলি ক'লে খাই বৈ বাৰু আজৰি হ'ল সকলো। এতিয়া আহিছো মানে দুপৰীয়া সাজৰ যোগাৰ কৰিবলৈ। সেইকাৰণে ইয়া জিকা তৰৈকে কাটি ললো। আজি সিম্পলকে বনাম বুলি নিৰামিষে খাম আজি। আৰু ইফালে বনাইছো মাটি দাইল। মাটি দাইল আকৌ আমাৰ ঘৰৰ সকলোৰে প্ৰিয়। মানে দেওবাৰৰ দিনটোত যদি মাটি দালি অকণমান হয় আৰু একো নালাগে মানে সকলোকে। সেইকাৰণে বনাই মেলি লৈ প্ৰথমতে ৰহিক খুৱাই লৈছোঁ। তাৰপিছতে আমিও খাই বৈ আজৰি হ'লোঁ। অকণমান শুম বুলি আহিছিলোঁ দুপৰীয়া, কিন্তু এওঁ ক'লে বোলে শুব নালাগে, অকণমান ওলাই যাওঁ, সেইকাৰণে ৰেডি হোৱাগৈ যোৱা। তাৰপাছতে আহিলোঁ তিনিওটা, স্কুটিতে আহিছোঁ, ওচৰতে আহিছোঁ। এয়া দেখিছেনে মৃত্যুঞ্জয় মন্দিৰ। আজি দেওবাৰ যদিও মানে মানুহ আছে, কাৰণ শাওণ মাহ সোমাব যিহেতু, সেইকাৰণে মানুহৰ অকণমান সমাগম আছে বাৰু। তাত আহি মনটো সঁচাই মানে ইমান যে বেছি ভাল লাগে নহয়, মানে বুজাব নোৱাৰা এক অনুভৱ। বতৰটো বেছি ডাৱৰীয়া কৰি থকাৰ কাৰণে ভাবিছিলোঁ বৰ বেছি সময় নকৰোঁ, সোনকালে ঘৰলৈ গুচি যাওঁ। আৰু ৰহি মানে মুডটো অফ হৈ আছে, মানে তাইক শোৱাৰ পৰা উঠাই চিধাই লৈ গৈছিলোঁ। সেইকাৰণে ভাবিলোঁ নাই বেছি সময় নকৰোঁ, ঘৰলৈ যোৱাই ভাল হ'ব সোনকালে। কিন্তু এওঁ ক'লে বোলে ব'লা এঠাইত সোমাওঁ, ক'ত সোমাম দেখাইছোঁ বোলো। এয়া দেখিছেনে বেম্বুজ, মন্দিৰৰ একেবাৰে ওচৰতে আছে। তাত আহি সোমালোহি। তাত সোমোৱাৰ পিছত যে তাই কি ফূৰ্তি নহয়। বেছি সময় নকৰিলোঁ, সন্ধিয়াও হৈছিলে যে, সেইকাৰণে আহিলোঁ, ঘৰ পালোহি। আহি লৈ পেলাই সকলোকে চাহ তাহ দি ময়ো খাই বৈ আজৰি হ'লোঁ। তাৰপাছতে ভাতকেইটা বনাই ভাবিছোঁ অকণমান ফেচ পেক লগাওঁ, সেইকাৰণে লগাই ল'লোঁ। কিন্তু মোৰ এই ৰূপটোত দেখি ৰহিয়ে যি ভয় খালে, মানে মই তাইৰ ওচৰত যাবই নোৱাৰোঁ। সেইকাৰণে ইয়াতে অকলে অকলে বহি আছোঁ শুকুৱালৈকে। ভাত পানী আজি বৰ বেছি বনাই থকা নাই, কাঁচকল দালি ভাত এনেকৈ বনাই মেলি খাই বৈ আজৰি হ'লোঁ সোনকালে। এতিয়া আহিছোঁ শুবলৈ। ভিডিঅ'টো কেনে পালে জনাব। আশা কৰোঁ সকলোৱে ভাল পাইছে। যদি ভাল পাইছে প্লিজ এটা লাইক কৰি দিব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। সকলোকে আজিলৈ আহোঁ, বাই বাই।